খেতিৰ ক্ষতি আছে এই সব আপুনি এষ্টিমেট বঢ়াওক মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছু আল্লাহ দিয়ক এই মানুহৰ সেৱা এই আল্লাহৰ সেৱা ওপৰৱালাৰ সেৱা ভগৱানৰ সেৱা ঈশ্বৰৰ সেৱা এইটো যদি পাৰে আপোনালোকে কৰক আল্লাহ আপোনালোকক বহুত পইচা দিছে আপোনালোকে নিজৰ পইচা আহি এইটো কমাতক আৰু হিন্দু মুছলিম নাচাই মই বাকায়দা এলান কৰি আহিছোঁ যে মই এআই পাইছোঁ 99% নন মুছলিম আমি 99% নন মুছলিমৰ কাৰণে আহিছোঁ বাকী লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰীতিটো আমি পাতিছোঁ বস এইটো আমাৰ উদ্দেশ্য আজি অখিল গগৈ বিধায়ক অখিল গগৈ যেহেতু তেওঁক সদনৰ পৰা এদিনৰ কাৰণে নিলম্বনে কৈছে গোটেই বিষয়টো উত্থাপন কৰি তেওঁ যেহেতু সদন স্থগিত হোৱাৰ কথা দিছিল গতিকে আৰু মই কালি প্ৰস্তাৱ দিছোঁ 2 দিনৰ কাৰণে বন্ধ কৰি সদন ভংগ কৰি স্থগিত কৰি যিমান এমএলএ আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে এইটো মই কৈছোঁ মন্ত্ৰীসকলে যাব লাগে আৰু 2 দিন স্পীকাৰ সভাত বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত গুৱাহাটীত আজি ফ্লাড আহিলে কি হয় কোনো অৱস্থা ভয়াৰ হৈ যায় আমাৰ গোটেই অসমত এইটো হৈ আছে এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব দিল্লী চৰকাৰ অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈও ভিতৰৰ গাঁওবোৰলৈ যাবই পৰা নাই আপোনালোকে জানে আমিও জানো টাইম লাগিব টাইম বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে চৰকাৰৰ বহুত ব্যৱস্থা আছে চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে পেলাব পাৰে মানুহে পাব কিছু না কিছু সাহায্যটো হ'ব এইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই এইটো কমি আছে কোনো না কোনো আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই আমাৰ সাহায্য লাগে চৰকাৰৰ লাগে দিল্লী চৰকাৰৰ সাহায্য লাগে মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে এইসব মই লিখিম আজি এতিয়াই মই এইসব কাম কৰিম থেংক ইউ